চেনেললৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ সকলো ভালে আছে। আৰু আজি আচলতে আকৌ মই আহিলোঁ মাৰ ঘৰলৈ, কাৰণ ৰূপৰ বাৰ্থডেত মা আমাৰ ঘৰত আছিলে। গতিকে মাক থ'বলৈও আহিলোঁ আৰু ইয়াত মোৰ কেইবাখনো বিয়াও আছে। গতিকে ভাবিলোঁ বিয়াকেইখন খাই যাওঁ। গতিকে মই অলপ দিন মাৰ ঘৰত থাকিব লাগিব। ভাবিলোঁ আপোনালোকৰ লগতো মাৰ ঘৰত থকা প্ৰত্যেকটো মুহূৰ্ত শ্বেয়াৰ কৰোঁ। গতিকে আজি এতিয়া মই বৰ্তমান আছোঁ মামাৰ ঘৰত। আচলতে আজি সোনকালে ভাত খাই আজৰি হৈ গৈছিলোঁ। গতিকে এতিয়া আহিলোঁ মামাৰ ঘৰলৈ ফুৰিবলৈ। গতিকে এতিয়া আকৌ মই মামাৰ ঘৰৰ পৰা ঘৰত যাম আৰু মই ঘৰত গৈ ভাবিলোঁ আজি এটা ৰেচিপি আপোনালোকক দেখাওঁ। গতিকে এতিয়া ব'লক আমি আকৌ এতিয়া ঘৰত যাওঁ আৰু তাৰ পাছত মই আপোনালোকক কি ৰেচিপি আজি বনালোঁ সকলোখিনি দেখাই আছোঁ। আৰু এতিয়া এয়া জুইৰ ওচৰত বহি আছোঁ। আচলতে ঠাণ্ডা দিনত জুই আচলতে সেকাৰ মজাটোৱে বেলেগ। আৰু আমাৰ আচলতে বঙালপুখুৰীত এনেকৈ বহা নহয়েই আচলতে। আৰু কিন্তু এয়া আমাৰ ঘৰত জুইশাল থকাৰ বাবে সদায় এনেকৈ জুই ধৰা হয়। আৰু থকাকেইদিন একদম মজাছে ৰূপকো সেকি দিওঁ আৰু এনেকৈ জুইৰ ওচৰত বহিও থাকোঁ। গতিকে আৰু এতিয়া ভাবিছোঁ আজি মই ৰেচিপিটো বনাওঁ। আৰু আজি আচলতে দেউতায়ো জুইত মাংস বনাম বুলি কৈছে। গতিকে আজি জুইত বনোৱা মাংস খাম আৰু দেউতাই কেনেকৈ বনালে আপোনালোককো দেখাম। আৰু মই বনাম এটা চিকেনৰ ৰেচিপি। গতিকে ব'লক প্ৰথমে মোৰ ৰেচিপিটো চাই লওঁ। এয়া আমাৰ ৰূপমাইনা বহি আছে। এতিয়া আমি ৰূপমাইনাক ইয়াত তেল সেকি দিলোঁ। এয়া দেউতা, এয়া ভণ্টি, এয়া ৰূপমাইনা। কি কৰিছা? ইয়াত তেল সানি দিলোঁ ৰূপমাইনাক। হা, এতিয়া আমাৰ ইয়াৰ ৰূপ পূৰা কামত ব্যস্ত। আহা আহা বহাহি, আহা ইয়াত বহা, আহা জুইচল, আহা আহা। কি কৰিছা তুমি? জুই সেকি দিয়া। এতিয়া মই এয়া ড্ৰাই চিকেন বনাবৰ কাৰণে লৈ লৈছোঁ এয়া চিকেন। আৰু এতিয়া মই ইয়াত দিম অলপমান হালধি। এতিয়া মই এয়া হালধি দি দিছোঁ, অলপমান দিছোঁ এয়া নিমখ। ইয়াত মই এতিয়া দিছোঁ অকণমান এয়া জিৰা গুড়ি পাউডাৰ। এয়া দিছোঁ অকণমান মই চিকেন মছলা। আৰু এয়া দিছোঁ মই অকণমান ৰেড চিলি পাউডাৰ। আৰু এতিয়া মই ইয়াত এড কৰিছোঁ অকণমান জিঞ্জাৰ গাৰ্লিক পেষ্ট। আৰু এতিয়া অকণমান মই এয়া কটা পিঁয়াজ এনেকৈ মিক্স কৰি দিছোঁ। অকণমান মই এয়া মিঠাতেল দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে এনেকৈ সানি ল'ম। এইখিনি সনা হৈ গ'ল। এতিয়া মই এইখিনি আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিম। এতিয়া মই এখন কেৰাহীত এয়া তেল দিছোঁ। ইয়াত মই এতিয়া 2টা ইলাচি আৰু অকণমান ডালচেনি দিছোঁ। এতিয়া মই এয়া পিঁয়াজ ইয়াত দি দিছোঁ। ভালদৰে এনেকৈ লৰাই দিম। এতিয়া মই ইয়াত এয়া চিকেনখিনি দি দিম। এইখিনি ভালদৰে এনেকৈ লৰাই থাকিব। পানী দিব নালাগে। গেছটো অকণমান কমকৈ দি এনেকৈ ভাজি থাকিলেই হ'ব। এতিয়া মই এয়া আকৌ এনেকৈ লৰাই দিছোঁ। আমাৰ মাংস এয়া অলমষ্ট হৈয়ে গ'ল। আৰু এতিয়া মোৰ সেয়া ড্ৰাই চিকেন ৰেডি হৈ গ'ল। আৰু এতিয়া মই ইয়াত অকণমান এয়া গাজৰ দিম। আপোনালোকে নিদিলেও হ'ব, মোৰ গাজৰটো দিলে খাই অকণমান ভাল লাগে, সেইকাৰণে মই অকণমান গাজৰ দি দিছোঁ। এয়া আমাৰ এতিয়া ড্ৰাই চিকেন ৰেডি।